এই যাত্ৰা 5জনীয়া ছোৱালীৰ সৈতে যোৰহাটৰ পৰা কাজিৰঙা অভিমুখে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় 2/3 এক খড়গযুক্ত গড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ এখন। এই ৰাষ্ট্ৰীয় উদ্যানে 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। 1985 চনৰ ইউনেস্কোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হৈছে 858.98 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ, হাতী, হৰিণ, বনৰীয়া গাহৰি, বন কুকুৰা আদি জীৱ-জন্তুৱে বসবাস কৰে। 1905 চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল। 2005 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল হিচাপে 100 বছৰ অতিক্ৰম কৰে। ইয়াৰ মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি 4খন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেইবাটাও বিল আছে। কাজিৰঙা ওখ, ঘাঁহ আৰু ঘন গ্ৰীষ্মপ্ৰধান সেমেকা অৰণ্য। কাজিৰঙা বাঘ সংৰক্ষণৰ বনাঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেকীয়াপতীয়া বাঘৰ বসতি আছে। 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গৌৰৱ। এশিঙীয়া গড়ে আদি কৰি বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি কাজিৰঙাত আছে, যিবোৰ চাবলৈ প্ৰত্যেক বছৰে নানা দেশী-বিদেশী পৰ্যটকে কাজিৰঙাত ভিৰ কৰেহি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে অসমৰ এক পৰিচয় আৰু সদায় পৰিচয় হৈ থাকিব। সেইখন প্ৰকৃতিপ্ৰেমী ৰবীন বেনাৰ্জীদেৱে ভাষাত কৈছে যে পৃথিৱীত যদি স্বৰ্গ আছে তেন্তে সেইখন হৈছে কাজিৰঙা।